ফাদাৰত তাৰপৰা 50 টাকা চুৰ কৰি নিছোঁ নিবিলে চকৰ পৰা 50 हेलो गाइस वेलकम बैक मैं शेफ फुका मैं और अन्य एक नतुन रेसिपी भिडिओ ये तो माने गाइस आज एक चिकेन रेसिपी हो और रेसिपिटर नाम हम चिकेन ढोलकुया माने चिकेन ढोलकुया गाइस नाम तो केनका नपी दे माने कि ना चिकेन कैंडी चाकसो माने गाइस पैसा नाई ना फादारत तरह 50 टाका चुर कर निছোঁ निबिले चकर पर 50 टाका मांस आनिছোঁ गाइस এই सब 50 টাকাৰ মাংসত কি আর ভাল চিকেন বানাবি চিকেন ঢোলকুয়া বানাব লাগব গাইস নকাবা মানে কি বুলি কয় চাক এখনি আছে আজি এ নকাও দেখি আপোনালোকে নিজে চাক মানে সদায় কৈ বেজাল লাগি গৈছে মানে একদিন গাইস বেলেগ ভিডিঅ' বনা নাই পাকঘৰটো মানে মোৰে সেই গতিকে সব আইটেমে বনি আছো মানে গাইস চিকেনৰ ৰেচিপি মানে গাইস তো ভিডিঅ'টো চাই থাকক শেষ গ'লে আজি চিকেন ঢোলকুয়া মানে আৰু সেই তো গাইস সব ৰেডি মানে কি বুলি কয় কড়াইটো বহাই দিছোঁ মানে কি বুলি কয় এখনি মানে শুকাব দিছোঁ গৰম হ'বলৈ দিছোঁ মানে আৰু এই সাইডে আছে আমাৰ পিয়াজ আলু আদা ৰহুন আৰু এখনি মাংস গাইস মাংস দি দিয়া ভাল আছে লাগে একদম আজি ঢোলকুয়া কৰি দিম পানী দি কেনে 6 বাল্টিংমান পানী দিম গাইস চাই থাকক মানে কড়াই গৰম হৈছে তেলটো দিব লাগে নহ'লে আৰু ওপৰত দেখি হিলে যাব গাইস চিকেন ফাটি পেলাই তো গাইস কি বুলি কয় তেল গৰম হৈছে তাৰ আগতে মই এখনি অলপমান দিম ইয়াত আছে লং ইলাচি আৰু কাঠৰ চকলাটো তো ধুনীয়াকৈ দি দিছোঁ অলপমান মানে হাই হওক মানে ফাটি ফাটি উঠক তাৰপিছত মই দি দিম চব মানে ফাটা আৰম্ভ হৈ গৈছে গাইছ ঢোলকুয়া না ঢোলকুয়া কৰে কি কম আৰু ঢোলকুয়া আহিবলৈ গাইছ আপোনাৰ ফাটা আৰম্ভ হৈছে মানে দি কেনে গাইছ ইয়াৰ পিছত মই পিঁয়াজটো দি দিম ধুনীয়াকৈ তো মানে কি বুলি কয় ঘুগুনি দি উঠি এখনি আপোনাৰ দাও অলপমান দেৰিকৈ দি তো তাৰ আগতে মই এতিয়া দি দিম আপোনালোকে তো নিমখ দিয়া হৈ গ'ল তো ইয়াৰ পিছত দি দিম মই হালধি গুড়ি অকণ তো মানে বেছি গুৰুত্ব নিদিওঁ এখন আঞ্জা যিহেতু এইটো ঢোলকুয়া হ'ব আৰু মাংসই আছে 6 পিচ অলপমান মাৰি দিছোঁ মানে নিদিব লাগে কথা তো মানে মই ইয়াৰ পিছত দিম মাংস খাই তো মানে মই আগত আছে মাংস খান্তি তো মানে চাকছোঁ মাংসৰ পিচ তো মানে মই আগতে কৈছোঁ আজি মাংস কিন্তু ৰান্ধাতে মই আহে নকৰোঁ কাৰণ ঢোলকুয়া আনো তাৰ নামে দিছোঁ চিকেন ঢোলকুয়া চাকছোঁ মাত্ৰ মানে এখনি মাংস কড়াইটোৰে চাইজ মাৰে বেছি খাই দিছি না মানে গাইছ কি কমা অৱস্থা নাই মানে দিয়া কিবাকৈ ভিডিঅ'টো বনাব লাগে বানাই আছোঁ গাইছ ঘৰত গমেই পোৱা নাই মাংস যে আনি পেলাই মই বানাই আছোঁ আদাৰে আৰুতো আৰু ফাইল পোৱা পইচা যিহেতু চুৰ কৰি নিছোঁ গাইছ তো কড়াই চাইজ চাইছোঁ ইমান ধৰণৰ কড়াইটো গাইছ মানে শাকত জালুক ফেলি ৰাখি থকা আনিছে তো গাইছ বহুতো মাছ ভজাৰ পিছত মই অকণমান পানী দিছোঁ সিজিবলৈ আৰু এতিয়া আমি সেইটো মছলা এড কৰিম যিটো মছলাৰ নাম হৈছে চিক্ৰেট মছলা যিটো আনিছোঁ মই গুৰুজী চেফ ডাংগাৱালাৰ পৰা আৰু সেইটো আহিছে হেনো আজি আপোনাৰ হেৰিৰ পৰা ক'ৰ পৰা পাইছে মই পাহৰিবলৈ ভালকৈ ঠিক নাজানো কিন্তু ঠেলা বেছি ট্ৰেক্টৰত ধোলা খাই যায় তো দেখুৱাব পাইছোঁ এইটো আপোনাৰ ইয়াত আজি হেনো আছে ইয়াত মহৰ ফৌ আৰু মাখিৰ কামিহাৰা
তো অকণমান দি দিছোঁ ইয়াতে তো দি কেনেকৈ ধুনীয়াকৈ লাৰি দিছোঁ লাৰি কিনে থৈ দিছোঁ কোনো কথা নাই অলপ পিছত খাম কণটো কিন্তু ধুনীয়া আহিছে নামটো হ'ব পাৰে চিকেন ঢোলকুয়া 3 বাল্টিমান পানী দিম গাইছে তো গাইছ কি বুলি কয় অধিক কষ্ট কৰাৰ পিছত চিকেন ঢোলকুয়া হৈ উঠিল তো ইয়াৰ তো গাইছ মই দেখুৱাই আছোঁ আপোনালোকক তো চাওক কি ধুনীয়া এটা কালাৰ আহিছে মানে কি চিকেন যে ঢোলকুয়া কৈছোঁ কোনো গমেই নাপায় মানে সিমানো গাইছ পানী দিয়া নাই পাগে পাগে শুকাই দিছোঁ এটা চিকেন মোটামুটি শেষেই হ'ল আগত কৈছোঁ আৰু কি দিয়া গাইছ থামি ভালকৈতো খাবই লাগিব গাইছ 2 পিচ হ'লেও এনে কথাটো মই খাই পেলাই ধুনীয়া এটা বাইক এটা দি আছোঁ মানে দেখিতো আহি গৈছে একো নাই ৰিভিউটো দি আছোঁ তো চাই থাকিব তো গাইছ ফাইনেলি খাবাক গেলি ল'লোঁ তো মানে কি বুলি কয় এফালত দেখি আছে আপোনাৰ চিকেন ঢোলকুয়া আৰু এফালত দেখি আছে দালি তো মানে গাইছ যিটো কৈছিলোঁ ঢোলকুয়া হ'ব তো মানে একেবাৰে নহ'ল মানে ধুনীয়া আছে মই এটা মানে আপোনালোকক ধুনীয়াকৈ কৈছোঁ ৰিভিউ এটা দি আছোঁ কেনেকুৱা হৈছে তো মানে ধুনীয়া একদম ধুনীয়াকৈ হৈছে তো গাছ খাম দে ৰ'বা সময় নাই মানে বিৰাট ভাল লাগছে গাছ আৰু এইফালে চিকেন ঢোলকুয়া মানে একদম পুৰা ক'বাকৈ ভাষা নাই তো যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ ভিডিঅ'তে লগ পাম তো বাই বাই